নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেল জোনাক দা নাইট লাইটাৰলৈ। বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ। মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান যেনে বন্ধন বেংক, উজ্জীৱন, RGVN এই বেংকসমূহক ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা কিছুমান চৰ্ত দিয়া হৈছে আমি নজনাকৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকে শুনিবলৈ পাইছে। এই মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানসমূহক ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা কিছুমান চৰ্ত দিয়া হৈছে। তেখেতসকলে এই চৰ্তবোৰ মানিহে ঋণ প্ৰদান আৰু কিস্তি আদায় কৰিব লাগে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি সৰু ৰিকুৱেষ্ট, যদি সেই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এই চৰ্তকতা আৰম্ভণিৰ পৰা শেষলৈকে চোৱাটো আপোনাৰ নিতান্ত কৰ্তব্য। চৰ্তকতা হৈছে, মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানে গ্ৰামাঞ্চলত বছৰত সৰ্বাধিক 1 লাখ টকা উপাৰ্জন কৰা লোককহে ঋণ প্ৰদান কৰিব পাৰিব। নগৰাঞ্চলত বছৰত সৰ্বাধিক 1,60,000 টকা উপাৰ্জন কৰা লোককহে ঋণ প্ৰদান কৰিব পাৰিব। এজন ব্যক্তিক সৰ্বোচ্চ 1 লাখ টকালৈকেহে ঋণ প্ৰদান কৰিব পাৰিব। ঋণৰ কাল 24 মাহৰ কম হ'ব নোৱাৰিব। প্ৰয়োজনত ঋণৰ কাল বঢ়াব পৰা যাব। ঋণৰ কিস্তি সাপ্তাহিক, পষেকীয়া, মাহেকীয়া ভিত্তিত হ'ব। অৱশ্যে ঋণীৰ সুবিধামতে। ঋণৰ প্ৰচেছিং চাৰ্জ মুঠ টকাৰ 1% অধিক হ'ব নোৱাৰিব। ঋণৰ কিস্তি সময়মতে ঘূৰাব নোৱাৰিলে ঋণীৰ পৰা কোনো ধৰণৰ জৰিমনা আদায় ল'ব নোৱাৰিব। ঋণপত্ৰত মাতৃভাষাত সকলো তথ্য উল্লেখ থাকিব লাগিব। এজন ব্যক্তিক দুটাতকৈ অধিক প্ৰতিষ্ঠানে ঋণ প্ৰদান কৰিব নালাগিব। ইয়াৰ ব্যতিক্ৰম হ'লে প্ৰথম দুটা প্ৰতিষ্ঠানৰ ঋণ সম্পূৰ্ণ পৰিশোধ হোৱাৰ পিছতহে বাকীকেইটাক পৰিশোধৰ কথা আহিব। ঋণীৰ ঘৰ বা কৰ্মস্থলীত গৈ ঋণৰ কিস্তি আদায় কৰিব নোৱাৰিব। অৱশ্যে 2-3 বাৰ যথাস্থানত ঋণৰ কিস্তি আদায় দিব নোৱাৰিলে পাৰিব, কিন্তু বল প্ৰয়োগ কৰিব নোৱাৰিব। বল প্ৰয়োগ কৰি ঋণৰ কিস্তি আদায় কৰা সম্পৰ্কীয় সমস্ত দায়িত্ব মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানৰ নিজৰ। কৰ্মচাৰীৰ বেয়া ব্যৱহাৰ কৰিলে আৰু বল প্ৰয়োগ কৰি কিস্তি আদায় কৰিলে নিয়োগকাৰী মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানটোৱে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। বিশেষ কাৰণত যদি কোনো ঋণীয়ে ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ হয় তেন্তে তেওঁক অতিৰিক্ত সময় দিব লাগিব। প্ৰত্যেকটো মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানে গ্ৰিভেন্স ৰিড্ৰেছেল প্ৰচিডিউৰ স্থাপন কৰিব লাগিব। প্ৰতিটো মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান যিকোনো এটা ক্ৰেডিট ইনফৰমেশ্যন কোম্পানীৰ সভ্য হ'ব লাগিব, যি ক্ৰেডিট ইনফৰমেশ্যন কোম্পানীৰ CIC ৰেগুলেশ্যন এক্ট 2005 অধীন।